কেনেকুৱা লাগিছে ক'ব তাই নিজে মেকআপ কৰিছে আৰু কোৱা আকৌ কেনেকুৱা লাগিছে আজি জোৰণত কেনেকুৱা লাগিব আৰু ভয় লাগিছে নাজানো আৰু দেখুৱাই থাকিম কালি বিয়া হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোক আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভাল। আৰু এতিয়া ভিডিঅ'টো চাই ভাবি আছে চাগে ক'ত আছোঁ, আৰু মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া প্ৰীতিৰ। তাৰপিছত আমি তাতে আহি পালোঁ, কিন্তু মই আহোঁতে ভিডিঅ' কৰিবলৈ নহ'ল, পাহৰি থাকিলোঁ সদায় নিচিনাকৈ। আৰু এয়া তাইৰ মেহেন্দি দিনাখনো অকণমান মই ৰাখিছিলোঁ এনেকৈ, আৰু এয়া বিয়াৰ দিনাখনেই হয়। ৰাতিপুৱা তাই মেকআপ কৰি থাকোঁতে অকণমান ৰাখি থ'বলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোককো দেখুৱাবলৈ বুলি। আৰু তাই মেকআপ চেকআপ কৰি হোৱাৰ পিছত আমিও মেকআপ কৰিবলৈ বুলি ওলাই আহিলোঁ গোটেইকেইজনীয়ে, আৰু আমি একেলগে 11টামান ছোৱালী ৰেডি হৈছোঁ। তাৰপিছত এয়া তাই ফটোশ্বুট কৰি আছে, আৰু বিয়া হৈ আছে। ভিডিঅ' কৰিবলৈ মই মাজে মাজে পাহৰি থাকোঁ, হ'লেও অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া ৰাতি কইনাই গা পা ধোৱাৰ পিছত পেহীয়ে ওলাই দি আছে, আৰু এয়া প্ৰীতিৰ মা। কিবা এনেকুৱা নিয়ম আছে, নিয়মটোৰ কথা ভালদৰে নাজানো বাৰু মই। আৰু এয়া তাই ৰেডি হোৱাৰ পিছত আৰু বিয়া শেষ হ'ল। বিয়াৰ সেইখিনি নিয়ম মই দেখুৱাবলৈ নহ'ল, ভিডিঅ' কৰিবলৈ মই পাহৰি থাকিলোঁ, ইমান বেয়া লাগিলে। তাৰপিছত এয়া দৰা কইনা বিয়া হোৱাৰ নিয়ম চিয়ম হোৱাৰ পিছত সোমালে, আৰু এয়া দৰাৰ ঘৰত। এয়া দৰাৰ ঘৰত প্ৰীতিৰ প্ৰথম দিন ৰাতিপুৱা। এয়া তাই গা পা ধুই কিনে কিবা কৰি আছে। আৰু এতিয়া তাই ভালদৰে ওলাই মেলি লৈ মান ধৰি আছিলে, আৰু আমি বহি আছিলোঁ। তাইক মান ধৰা যোগাৰখিনি দি কিনে এয়া তাই এইবিলাক মান ধৰা যোগাৰ, আৰু এয়া তাই বিয়াৰ দিনাখনৰ অলপ দৃশ্য ভিডিঅ' কৰি ৰাখি থ'বলৈ চেষ্টা কৰিলোঁ, যাতে পিছত চাব পাৰোঁ। আৰু ভিডিঅ'টো ভাবিছোঁ এইখিনিতে শেষ কৰি দিওঁ। যদি চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। প্ৰীতি তোলে বহুত মৰম। বাই বাই।